নমস্কাৰ আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল 28 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিজন অসমীয়া ব্যক্তিৰ কাৰণে ভাল খবৰ। লণ্ডনত উজলি উঠিছে ইলিয়াছ আনচাৰী। অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ইলিয়াছ আনচাৰী। সুদূৰ লণ্ডনত উজলি উঠিছে বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰী। পবিত্ৰ ৰমজান মাহত লণ্ডনৰ মছজিদত তাৰাবি নামাজৰ ইমামতি কৰিব ইলিয়াছ আনচাৰীয়ে। প্ৰতিজন অসমীয়া আৰু মুছলমান ব্যক্তিৰ বাবে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হল ইলিয়াছ আনচাৰী। লণ্ডনৰ এনেকুৱা এটা মছজিদত অসমৰ সন্তানে ৰমজান মাহৰ তাৰাবি নামাজৰ ইমামতি কৰিব। এয়া শুনি প্ৰতিজন মুছলমান ব্যক্তিৰ মনত এটা আনন্দৰ সৃষ্টি হৈছে। আপুনি যদি এজন প্ৰকৃত মুছলমান ব্যক্তি হৈ থাকে বা অসমীয়া হৈ থাকে তেনেহলে আজিৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য। আপুনি শুনিলে আপোনাৰ চকু দুডাল কপালত উঠিব। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰেৰণ কৰিলে প্ৰাক্তন বিজেপিৰ নেতা তথা অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গোহাঁই। লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিটখন হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে লিখা হৈছিল। এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অফিচাৰ লিখিছে কাহিনী। আদালতে কি সিদ্ধান্ত লব আমাৰ তাতেই সন্দেহ আছে। এই ভয়ংকৰ অভিযোগ তুলিছে বিজেপিৰ প্ৰাক্তন নেতা তথা অসম পৰিষদৰ নেতা ৰাজেন গোহাঁই। আপুনি এই ৰাজেন গোহাঁইৰ মন্তব্যত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আফগানিস্তান পাকিস্তানৰ মাজত আৰম্ভ হল যুদ্ধ। আফগানিস্তান সেনা আক্ৰমণত এই পৰ্যন্ত 55 গৰাকী পাক সেনাৰ মৃত্যু হয়। ঠিকেই শুনিছে। আফগানিস্তান আৰু পাকিস্তানৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে পাকিস্তানে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খৱাজ আসিফে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যুদ্ধ। নিশা আফগানিস্তানে কৰা প্ৰতিশোধমূলক আক্ৰমণত নিহত হৈছিল 55 জন পাকিস্তানী সেনা। আফগানিস্তান আৰু পাকিস্তানৰ যুদ্ধৰ বিষয়ে আপোনাৰ মতামত কি নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আকৌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গ। হয়, জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অপৰাধী শ্যামকানু মহন্তৰ মহাবীৰ একুৱা পুনৰ মুকলিৰ বাবে কেনেকৈ অনুমতি পালে সেয়া এক ডাঙৰ প্ৰশ্নৰ বিষয়। জুবিন গাৰ্গৰ 1,10,00,000 টকা হৃদয়াৰ্থ বিনিয়োগ কৰিছিল। চাৰ্জশ্বিটত এটা কথা উল্লেখ কৰা গৈছে ইতিমধ্যে জনাইছে গৰিমা শইকীয়া গাৰ্গ। এতিয়া কেৱল আমিয়েই নহয় সমগ্ৰ অসমৰ জনসাধাৰণে অভিযুক্তই কঠোৰতকৈ কঠোৰ শাস্তি পোৱা দিনটোত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ফাষ্ট-ট্ৰেক কোৰ্টৰ সিদ্ধান্তৰ পাছতেই গৰিমা শইকীয়া গাৰ্গৰ প্ৰথম প্ৰতিক্ৰিয়া। আপুনি গৰিমা শইকীয়া গাৰ্গৰ মতামত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু জুবিনদাৰ ন্যায় বিচাৰিলে আপুনি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুকলি আকাশৰ তলত আহি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে। প্ৰধানমন্ত্ৰী মোদীক কটুক্ষভাৱে মন্তব্য প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱাল। মই মোদীজীক প্ৰত্যাহ্বান জনাইছো, দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক। যদি বিজেপিয়ে এই নিৰ্বাচনত 10খনতকৈ অধিক আসন পায় তেন্তে মই চিৰদিনৰ বাবে ৰাজনীতি ত্যাগ কৰিম। এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আপুনি অৰবিন্দ কেজৰিৱালৰ মতামতত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ঘোষণা। 10 মাৰ্চৰ দিনতে 11 বজাত 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে পাব 9,000 টকা। হয়, ঠিকেই শুনিছে। মুখ্যমন্ত্ৰী ইতিমধ্যে ডাইৰেক্ট ঘোষণা কৰিলে 10 মাৰ্চৰ দিনত 11 বজাত আপোনালোকৰ একাউণ্টত সোমাব 9,000 টকা। কেনেকৈ আপুনি লাভ কৰিব এই 9,000 টকা? 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে পাব এই 9,000 টকা। একেবাৰে 10 মাৰ্চৰ দিনৰ 11 বজাত সোমাব আপোনাৰ একাউণ্টত ধন। মুখ্যমন্ত্ৰী কৰিলে ঘোষণা। কেবিনেটৰ বৈঠকত অন্তত মুখ্যমন্ত্ৰী এই বৃহৎ ঘোষণা কৰে। কেবিনেটৰ বৈঠকত অন্তত মুখ্যমন্ত্ৰী এনেকুৱা ঘোষণাক আপুনি কি বুলি গৰিহণা দিব
দিব, নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত বহিল এইবাৰ লুৰুণজ্যোতি গগৈ। গুৱাহাটীত গণ সমগ্ৰত অসম জাতীয় পৰিষদ ইতিমধ্যে প্ৰতিবাদ কৰিবলৈ ওলাইছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি। জনাই আছো এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। 2026 চনত বিৰোধী চৰকাৰ হলে সমগ্ৰ পৃথিৱীৰ চকু মুকলি কৰি দিব পৰাকৈ দিয়া হব জুবিন দাৰ সমাধি নিৰ্মাণ কৰি, এই কথা উত্থাপন কৰিছে লুৰুণজ্যোতি গগৈ। জুবিন ক্ষেত্ৰ পৃথিৱীৰ ভিতৰত এনেকুৱা এটা ক্ষেত্ৰ বনোৱা হব যাতে পৃথিৱীৰ মানুহে জুবিন ক্ষেত্ৰ চালে এবাৰো মনত কৰে অসমত জুবিন ক্ষেত্ৰ আছে বুলি, এই কথা উল্লেখ কৰিলে লুৰুণজ্যোতি গগৈ। লুৰুণজ্যোতি গগৈৰ এনে মন্তব্যত আপুনি কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।